আমি এটা দেখিছিলোঁ যে মিষ্টাৰ ৰাজাৰ লগত এটা ভাইৰেল তোমাৰ ভিডিঅ' পুৰা ভাইৰেল গৈছিলে চ' কি ক'বা এই বিষয়ে ৰাজাৰ লগত একচুৱেলি ৰাজা মোৰ হে গাইজ মই বিকি আপোনালোকে চাই আছে মোৰ ইউটিউব চেনেল আছামিজ ভিউ চ' আপোনালোকক নতুন এটা আছাম ইউটিউবাৰ ইণ্টাৰভিউ পাইছিলোঁ স্বাগতম জনাইছোঁ আজি আছে মোৰ লগত প্ৰতীক্ষা ব্লগ আপোনালোকে বহুতে হয়তো চিনি পায় প্ৰতীক্ষা চ' তোমাক মোৰ চেনেলটো স্বাগতম জনাইছোঁ প্ৰথমতে জানিব বিচাৰিম তোমাৰ এতিয়া যিহেতু পূজা গৈছে পূজা কেনেকুৱা গ'ল পূজা ঠিকেই গৈছে ঠিকেই চালোঁ আৰু প্ৰথমতে তোমাৰ আমি পৰিচয় জানিব বিচাৰিম মই আপোনাৰ থাকোঁ সাতগাঁও আৰু মোৰ এডুকেশ্যন কোৱালিফিকেশ্যন BA থাৰ্ড ছেম আৰু ঘৰত মই পাপা আৰু মই তুমি ইউটিউব চেনেলটো কেতিয়া ষ্টাৰ্ট কৰিছিলা ইউটিউবটো 2018 30 ডিচেম্বৰ চ' তোমাক কোনে ছাজেষ্ট কৰিলে নিজে ভাবিছিলা নে ইউটিউব খুলিম বুলি মই যদি এতিয়া ক'ব যাওঁ মোৰ ফ্ৰেণ্ড এজন আছিলে তেখেতেও ছাজেষ্ট কৰিছে প্লাছ ফেমিলি চ' ইমানবোৰ কণ্টেণ্ট আছিলে তুমি ব্লগিংটো কিয় চিলেক্ট কৰিলা আচ্ছা ব্লগিংটো একচুৱেলি মই ট্ৰেভেল বহুত কৰোঁ মানে চ' ট্ৰেভেল কৰাৰ কাৰণে মোক ছাজেশ্যন দিছিলে মোৰ ফ্ৰেণ্ড যদি তেখেতৰ নাম হ'ল জিন্তু ডেকা একচুৱেলি ফ্ৰেণ্ড নাছিলে মানে মোৰ এক্স ফ্ৰেণ্ড বুলি ক'ব যাওঁ চ' তেখেতে মানে ক'লে যে তুমি ফুৰি থাকা বহুত চ' ব্লগিং বনালে বহুত ভাল ছোৱালীৰ নাই বুলি কৈছিলে সেইটো টাইমত চ' সেইটো কাৰণে কৰিলোঁ আৰু ফেমিলিয়ে বহুত ছাপৰ্ট কৰিছে চ' ফাৰ্ষ্টৰ পৰা তোমাৰ চেনেলটো গ্ৰ'থ কেনেকুৱা ধৰণৰ ফাৰ্ষ্টতে ইমান নাছিলে লাহে লাহে আহিব ধৰিলে যেতিয়া আপোনাৰ 500 প্লাছ হ'ল তেতিয়াৰ পৰা মানে গ্ৰ'থটো এনেকুৱা ভিডিঅ' আছে নেকি যোনটোৱে মানে চেনেলটো বেছিকৈ গ্ৰ' কৰিলে আছে মোৰ যিটো একলেণ্ড ভিডিঅ' হয় সেইটো বেছি গ্ৰ' হৈছে চ' তুমি যিহেতু ব্লগিং কৰা অসমত এতিয়া বহুতেও মানে গম নাপায় যে ভিডিঅ' কৰি পেলাই কি কৰে এনেকৈ কেতিয়াবা মানে অকাৰ্ট ফিল লাগে নেকি বহুত মানুহ আছে তুমি কেমেৰাটো উলিয়াই ব্লগিং কৰিবলৈ লাজ কৰিছা তেনেকুৱা হয় নেকি নাই মই আজিলৈকে লাজ কৰা নাই মানে বেকগ্ৰাউণ্ডত কি কয় সেইটো কি কয় মই মানে মাইণ্ড নকৰোঁ মানে ডাইৰেক্টলি মোবাইলটো উলিয়াই কেনে কৈ দিওঁ চ' তুমি ইউটিউব ভিডিঅ'বিলাক অকলে বনোৱা নে তোমাক কোনোবাই হেল্প কৰে নাই মই এইটো এতিয়ালৈকে অকলে কৰি আছোঁ আমাৰ চেনেলটো টেক চেনেলৰ লগত ৰিলেটেড হয় চ' তুমি ভিডিঅ'বিলাক কেনেকৈ এডিট কৰা কেনেকৈ শ্বুট কৰা আমি জানিব বিচাৰিম আচ্ছা মই আপোনাৰ এডিটটো আপোনাৰ কাইন মাষ্টাৰ যিটো এপছ আছে সেইটোৰে কৰোঁ আৰু বাকী মই চব ভিডিঅ'জবোৰ আজিলৈকে কেমেৰা ইউজ কৰা নাই আৰু নাজানো ইউজ কৰিব ইমান ভালকৈ সেইকাৰণে মোবাইলেই কৰিছোঁ আজিলৈকে যিমান ভিডিঅ'জ আছে আৰু বাকী যিটো ষ্টেণ্ড সেইটো কেতিয়াবা এইয়া ট্ৰাইপডডাল বা কেতিয়াবা মেক্সিমাম মই হাতেদিয়ে কৰোঁ ট্ৰাইপড ইউজ নকৰোঁ ত' তোমাৰ ইউটিউবৰ ক্ষেত্ৰত ফেমিলি ছাপৰ্ট কেনেকুৱা ফেমিলি ছাপৰ্টটো মোৰ পুৰাই আছে মোক কয় মানে কৰিবলৈ দিয়ে ছোৱালীখিনিক সদায়তো এনেকৈ মানে যদি যাব কৰিব নিদিয়ে তোমাক ব্লগিং কৰা যিহেতু তোমাৰ নতুন নতুন জেগাত যাব লাগে ত' ঘৰৰ পৰা পাৰ্মিশ্যনবোৰ কেনেকৈ তুমি মিলোৱা পাৰ্মিশ্যন মই একচুৱেলি অকলে নাযাওঁ ফাৰ্ষ্ট কথা মই য'ত যাওঁ মানে আজিলৈকে গৈছোঁ চ' ফেমিলিয়ে মোক দিয়ে মানে লৈ যায় চ' সেইটো কাৰণে ছাপৰ্ট আছে ফুল্লি ছাপৰ্ট সেইকাৰণে ভাল লাগে চ' ইমানখিনি তুমি ছাবস্ক্ৰাইবাৰ কমপ্লিট কৰিলা ইউটিউবৰ পৰা কি পাইছা বুলি ভাবা ইউটিউবৰ পৰা মেইন কথা হ'ল ছাবস্ক্ৰাইবাৰটো মানে কি মোক যে বহুত ছাপৰ্ট কৰিছে সেইটো কাৰণে মই বহুত হেপ্পী কৰি কিয় ভাল পোৱা মানে ব্লগিং কৰি একচুৱেলি মই ব্লগিং কৰি 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 মানে হেবিট হৈ গৈছে ত' কেতিয়াবা মানে অসমৰ বাহিৰত গৈ এনেকৈ ব্লগিং বনাম বুলি মানে ইচ্ছা আছে নাই তোমাৰ আছে মই এতিয়া 30 ডিচেম্বৰ আহি থকা দিল্লীত যোৱা কথা আছে তাৰ পৰা আপোনাৰ এয়া শ্ৰীনগৰ চাওঁ কি হয় চ' তেতিয়াহ'লে ভাল আমি দেখিবলৈ পাম ব্লগ চ' গাইজ আপোনালোকে যদি প্ৰতীক্ষা ব্লগ চেনেলটো চোৱা নাই তেতিয়াহ'লে ডেছক্ৰিপশ্যনৰ লিংকটো আছে তাত গ'লে আপোনালোকে চেনেলটো পাই যাব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আমি এটা দেখিছিলোঁ যে মিষ্টাৰ ৰাজাৰ লগত এটা ভাইৰেল তোমাৰ ভিডিঅ' পুৰা ভাইৰেল গৈছিলে চ' কি ক'বা এই বিষয়ে ৰাজাৰ লগত একচুৱেলি ৰাজা মোৰ পুৰণি কালৰ ফ্ৰেণ্ড হয় বহুতে নাজানে একচুৱেলি কাৰণ সি মানে আমি হেৰি কৰা নাছিলোঁ আৰু মানে কেমেৰাত ফ'কাছ কৰা নাছিলোঁ সিও মোক ছাপৰ্ট কৰিছে ভিডিঅ' কৰিব লাগে চ' তাৰ কাৰণে মই ভিডিঅ'টো কৰিছোঁ বাৰু আৰু মোৰ বেষ্ট ফ্ৰেণ্ডে হয় বুলি কোৱা হয় নহয় বেষ্ট ফ্ৰেণ্ডে হয় মোৰ ত' সেইটোৱে আৰু মিষ্টাৰ ৰাজাৰ লগত তোমাৰ যিহেতু প্ৰেংক কলটো বহুত ভাইৰেল হৈছিলে আমি আকৌ আজি এটা প্ৰেংক কল কৰিম ত' তুমি নাম্বাৰটো ইয়াত লিখি দিবা মিষ্টাৰ ৰাজাৰ হেল্ল' কি খবৰ হয় মই আপোনাৰ ভিডিঅ'বোৰ বহুত চাওঁ মানে আপোনাৰ ভিডিঅ'বোৰ বহুতকৈ চাওঁ পিছে আপুনি মই আপোনাৰ লখিমপুৰলৈ গ'লোঁ হয় আপুনি কি বুলি কয় ৰত্নাকৰ চালেনে নাই চালে কেনেকুৱা পালে হয় পিছে আপুনি কিবা প্লেন আছেনে
মানে আপোনাৰ ক'ৰবাত আৰু ব্লগিং মানে ব্লগিং মিন্স বুজা নাই কথাটো আপোনাৰ যিটো হেৰি মিষ্টাৰ ৰাধা এক্সট্ৰা স্মেলটো হয় 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 মই তাতে চালোঁ মানে হয় বহুত ভাল লাগিলে হয় হয় তাত মই ৰিচেণ্ট এটা ভিডিঅ' দিছিলোঁ ৰাতি ৰাতিপুৱা দিছিলোঁ আজি মৰ্ণিং দিছিলোঁ আপোনাৰ হয় সেইকাৰণেতো আপোনাক মই ফোন ভিডিঅ' কৰিলোঁ কৰোঁ বুলি কৰা নাছিলোঁ আচলতে নিশ্চয় হয় হয় তাত মই গৈছিলোঁ আৰু মই টিকেট মানে অনলাইন বুক কৰিছিলোঁ হয় কিন্তু মোৰ টিকেটটো মানে ফ্ৰী হৈ গ'ল তেতিয়া অঁ পে'মেণ্টটো মানে সেইটো কাৰণে মই ভাবিলোঁ যে নেকি তেওঁলোক এটা ৰিভিউ দিব লাগিব এতিয়া হয় সেইটো কাৰণে আচলতে মই ভিডিঅ'টো বনাব লগা হৈ গ'ল অ' আচ্ছা আচ্ছা চ' মোৰ কোনো আচলতে এটা হেৰি নাছিলে আপুনি বহুত লাকি হয় দিয়ক আপুনি বহুত লাকি হয় দিয়ক মই কিবা কি কম আপুনি ফ্ৰীত পালে টিকট দাদা সিহঁতৰ কি আৰু দিয়কচোন প্ৰায় পেকেট থাকে আপোনাৰ কিছুমান মই এইবিলাক বাদ দিয়ক বাৰু পিছে আপোনাৰ নামটো হয় মোৰ নামটো আপোনাৰ সুস্মিতা সুস্মিতা হয় আপোনাৰ কিন্তু ভইচটো শুনিলে মানে আপোনাৰ কথা বতৰা মানে লেংগুৱেজটোত আপোনাৰ কিবা লখিমপুৰ যেন লগা নাই কিন্তু কিয় বা তেনেকৈ ক'লে আপুনি মোৰ লগা নাই মানে নহয় আপুনি যে লখিমপুৰ হয় লখিমপুৰ বুলি নকওঁ আপুনি আপোনাৰ ওচৰৰ হৈ পিনে লগা নাই মোৰ আচ্ছা আচ্ছা একচুৱেলি মোৰ দেউতাৰ যিটো হোম টাউন সেইটো আপোনাৰ হ'ল ইয়াতেই সেইকাৰণে আপোনাৰ বাগেটা চাৰিআলি হয় মোৰ মায়ে লখিমপুৰ আপোনাৰ মায়ে লখিমপুৰ ন মোৰ এনেই মানে এনেকুৱা লাগিছে যেন আকৌ এটা প্ৰেংক কল হৈ আছে নেকি এইটো প্ৰেংক মানে কি বস্তু একো নাই যদি বুজি পোৱা নাই বাৰু ভালেই এনেকুৱা অনুভৱ হৈছে মানে মোৰ আৰু মই আপোনাৰ ভইচটো আপোনাক সুধিছে কি ক'লে আপোনাৰ ভইচটো মই আগতে ক'ৰবাত শুনিছো হয় কি কৈছে কাহিনীটো কণ্ট্ৰল হ'ল কণ্ট্ৰল হ'ল বাৰু কওকচোন বাৰু এতিয়া এতিয়া কওকচোন ক'ত আছে আপুনি মই বৰ্তমান আপোনাৰ ঘৰতে আছো এটা নতুন ভিডিঅ'ৰ কাৰণে প্ৰস্তুতি চলাই আছো কাইলৈ আপলোড দিব কালি আপলোড কৰিবৰ কাৰণে হয় আপুনিতো হেৰি কৰিলে আজি ৰোষ্ট কৰি পেলালে জানমণিক তাত মানে কৰি দিলো কেলে কোনো নকৰে মই কৰিলো কোন নকৰে মই কৰিলো কোনো নকৰে মই কৰিলো মোক এটা ৰিকুৱেষ্ট কৰিছিলে গম পাই ভিডিঅ' ৰোষ্ট কৰিবৰ কাৰণে এই নাই ঠিকেই কৰিছে আপুনি যি কৰিছে এজনী ছোৱালী মানে আপোনাৰ সাত গাঁৱৰ এজনী ছোৱালীয়ে মোক ৰিকুৱেষ্ট কৰিছিলে কামটো শুনিব নেকি কওকচোন মোৰ মানে বেছি হয় তাই এটা চেনেল আছে মানে চফ্টৱেৰ প্ৰতীক্ষা হয় ব্লগ বুলি ঠিক আছে চাম বাৰু তাই একদম বাৰু মোৰ ৰিকুৱেষ্ট মানে মোৰ ৰেকৰ্ড কৰি তাই মানে মোক মোৰ ৰিকুৱেষ্ট কৰিছে যে শ্যামন্তিকাক এটা ৰোষ্ট পিচ লাগে মানে হজম নহয় বোলে ছোৱালীজন মই শ্যামন্তিকা মই বহুত ভাল পাওঁ উপায় এটা তাই মোক নিজে ভিডিঅ'টো বুজাই দিছে গতিকে সেই প্ৰতীক্ষাৰ কাৰণে মই কৰিবলৈ বাধ্য হ'লো হয় নেকি হয় আপুনি যদি ভাল পায় আপুনি ৰোজ কৰিবই নালাগিছিলে এইটো প্ৰতীক্ষাৰ বেয়া পায় প্ৰতীক্ষাৰ ৰোজ কৰিব ন প্ৰতীক্ষাৰ কথা মই পেলাব নোৱাৰো ন বাহ ইমান ভাল পায়নে বহুত বেছি ন ছাৰা অসমীয়া জানে তাই মোৰ গাৰ্লফ্ৰেণ্ড মই তাই গাৰ্লফ্ৰেণ্ড কি গোটেই অসমীয়া জানে যে আমি দুটাই গাৰ্লফ্ৰেণ্ড গাৰ্লফ্ৰেণ্ড হয়নে সেইটো তোৰ নহয় বৰ্তমান নহয় ফিউচাৰৰ কথা নাজানো ন ভগৱান আপুনি কি ভাবি আছে প্ৰতীক্ষা কোনোবা আপোনাক দিব প্ৰতীক্ষা কোনোবা আপোনাক চাটনি বেচিব কি ক'লে একো নহয় বাদ বাকী আপোনাৰ কলেজ কলেজ মোৰ আপোনাৰ চলি আছিলে ইমানটো টাইম নাপালোঁ আজিকালি কলেজৰ কাৰণে নচিব বেয়া মোৰ ফুল টাইম ইউটিউবাৰ হৈছোঁ ন আচ্ছা আচ্ছা পিছে আপুনি প্লে বাটনটো পালে পাৰ্টি নিশ্চয় 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 আপুনি বৰ্তমান এতিয়া আপুনি ক'ত আছে কওক মই আপোনাৰ আহি যাব ইয়াতে বাৰটা চাৰিআলি কলমণি আপুনি বাহিৰতে চাৰিআলি নিশ্চয় 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 মই গ'লে মই আপোনাক মই জনাম বাৰু ঠিক আছে সুস্মিতা আছে ন আপোনাৰ নামটো হয়
হয় হয় হয় হয় বঢ়িয়া ৰেডি হৈ আছে ন কেমেৰা লাগি আছে আগফালে আগফালে লাগিছে হয় 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 বুজি পাইছে আৰু মই কোন এইটো ধৰিব পাৰিছে মই কোন আপুনি এইটো ধৰিব পাৰিছে বাৰু আপুনি সুস্মিতা সুস্মিতা yes সুস্মিতা right সুস্মিতা মানে কি কিয় কৰা হয় এনেকুৱা প্ৰেংক কল প্ৰেংক কল কৰোঁ আপুনি কেলৈ কৰিছিলে 10টামান 10টামানতো নাই কৰা যেইটা কৰিছিলে 10টা মাইনাছ কৰি দিয়ক যেইটা হয় সেইটা থাকিলতো হয় হয় সেইকাৰণে একেজন মানুহে দুবাৰ দুবাৰ কেলে কৰা হয় একেজন মানুহে মানে মই সুস্মিতাই কৰিছো গম পাইছো আপুনি মোক আগতে এবাৰ প্ৰেংক কল কৰিছে ন নাই কৰা মই নাই কৰা হে মই সুস্মিতা নাম কৰিছো আপোনাক মানে সুস্মিতা নাম কৈছে হয় 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 আপোনাৰ ভিডিঅ' চাই থাকোঁ দেই ভাল লাগে আপোনাৰ ভিডিঅ' চাই মই সুস্মিতা মোৰ চেনেলে নাই আপোনাৰ চেনেলে নাই ন নাই হয় নেকি হয় লাভ নাই আপুনি মোক যিমানে নোচোৱা লাভ নাই লাভ নাই নেকি লাভ হ'ব যদি আপুনি বিচাৰে লাভ লোকচান দি আছে কিমান তই তোক মই চিনি পাইছো কচোন শুনে মোৰ এটা জাষ্ট ইণ্টাৰভিউ এটা হ'ল এছাম ভিউ চেনেলত হা তই মোৰ বেষ্টি বুলি জানে চ' তই এবাৰ চেনেলটোৰ বিষয়ে ক'লে আছামিজ ভিউ হয় আছামিজ ভিউৱাৰ ভিউ আছামিজ ভিউ চেনেলটোত আজি মোৰ বেষ্টি ওলাই আছে মই প্ৰাউড ফিল কৰিছো যে মোৰ বেষ্টি আজি এটা ইণ্টাৰভিউ দি আছে কেতিয়াবা মই ওলামগে আৰু চাগে ওলাবি তই দেখি নামতো গাইজ আপোনালোকক মোৰ ফালৰ পৰা ৰিকুৱেষ্ট থাকিলে আছামিজ ভিউ চেনেলটো ছাবস্ক্ৰাইব কৰক ময়ো আচলতে ভিডিঅ' চাবলৈ এক্সাইটমেণ্ট ৰৈ আছো তোমাৰ ভিডিঅ'টো মই নিশ্চয় চাম আৰু সকলোকে মোৰ ফালৰ পৰা ৰিকুৱেষ্ট ছাবস্ক্ৰাইব কৰক লাইক কৰক শ্বেয়াৰ কৰক আৰু দৌৰাই দিয়ক আৰু অসমত থেংক ইউ ৱেলকাম আগুৱাই যোৱা ব্ৰ সদায় থেংক ইউ তোমাৰ এটা ইণ্টাৰভিউ লাগিছে আচলতে তোমাক মই কিন্তু কণ্টেক্ট কৰিব পৰা নাই আজি প্ৰতীক ছাৰে তোমাৰ কণ্টেক্টটো দিছে চ' এটা সোনকালে ইণ্টাৰভিউ পাম বুলি আশা থাকিলে সেই গাইজ মোক ৰাজাই ঠগাইছে সি কৈছিলে ৰত্নাকৰ চাব আহিম বুলি বাকী আৰু বাদ বাকী আচল ৰূপটো নকওঁ বাৰু কিমান বিচলীয়া হ'ব এতিয়া দে হ'ব ন তোৰ লগত পিছত কথা পাতি আছো এইটো নম্বৰ শুন আছামিজ ভিউ তোৰ ইণ্টাৰভিউটো ল'ব হা তই যেতিয়া গুৱাহাটীত আহ মই তেতিয়া দাদাহঁতক কনফাৰ্ম কৰি দিম আৰু দে হ'ব দে মকটেলটোৱে মোক পালে চিনিয়ে পায় কাৰণ কথা পাতি থকা যায় সদায় চ' আপোনালোকে আচলতে প্ৰেংক কলটো ভাল পালে চাই চ' তোমাৰ অসমৰ ইউটিউবৰ ক্ষেত্ৰত কাক ভাল লাগে মানে কাৰ বেছি ভিডিঅ' তুমি চোৱা আচ্ছা মই ফাৰ্ষ্ট অফ অল আমাৰ যিটো সৰু চেনেল সৰু নহয় ডাঙৰ চেনেল মানে সৰু ল'ৰাই কৰে তেলচুৰা হয় তেওঁৰ মই বেছিকৈ চাওঁ বহুতৰে চাওঁ আমাৰ ডিম্পু দা চবৰে চাওঁ মানে মানে ডাইৰেক্ট যে এটা নহয় আৰু সেয়াই তুমি কেতিয়াবা মানে ঘৰৰ পৰা লুকাই কিবা কাম কৰি পাইছা নেকি লুকাই কৰিছোঁ কি বুলি কয় স্কুল বাং মাৰিছিলোঁ সেইটো মই সুধিম বুলি ভাবিছিলোঁ এজনী মানে স্কুল বাং কৰি পাইছা নাই কলেজৰ লগত কেতিয়াবা মানে কলেজৰ যিবোৰ লগৰ আছে ফ্ৰেণ্ডৰ লগত ফিল্ম চাব গৈছা নাই ফ্ৰেণ্ডৰ লগত গৈছিলোঁ মই কলেজ লাইফত মাৰিছোঁ স্কুল লাইফত আমাৰ ইমান হেৰি নাছিলে মানে পূৰা একদম জেল টাইপ তোমাৰ কাক ভাল লাগে ইউটিউবৰ ক্ষেত্ৰত ইউটিউবাৰ ব্লগাৰ নেকি ব্লগাৰ এম এছ কে ময়ো চাওঁ MSK তাৰপিছত কমেডি কাক ভাল লাগে তোমাৰ কমেডি তেলচুৰাই ভাল লাগে তেলচুৰা টিপ কমেণ্ট কেতিয়াও পোৱা নাই তেতিয়া তোমাক কেনেকুৱা লাগে তুমি ৰিপ্লাইবিলাক কেনেকুৱা ধৰণৰ দিয়া ৰিপ্লাইটো মোক প্ৰায়ভাগে ভালেই কমেণ্ট দিয়ে খালি এজনে মানুহ আছে যিটো ফেক একাউণ্ট ইউজ কৰি কেনে বেয়াকৈ কয় নামটো মেনশ্যন নকৰোঁ গম পাই আছোঁ কোন হয় তেওঁ প্ৰত্যেকটো ভিডিঅ'তে কমেণ্ট কৰে নেকি তোমাক হয় আমাৰ যিটো ইউটিউব কমিউনিটি আছে তুমি তাৰ লগত ভালকৈ জড়িত নে ওতঃপ্ৰোতভাৱে হয় জড়িত ইউটিউবৰ পৰা এতিয়ালৈকে কিমান ইনকাম কেনেকুৱা ধৰণৰ হৈছে তোমাৰ ইনকাম মই এতিয়ালৈকে ক'ব গ'লে এপ্লাই নাই কৰা অসমৰ ইউটিউবৰ ক্ষেত্ৰত তুমি কিবা সমস্যা দেখিছা নেকি মানে নতুন চেনেলবিলাক গ্ৰ' কৰোঁতে তুমি নিজেও যিবিলাক ফেচ কৰিছা সমস্যা কিবা দেখিছা নেকি সমস্যা ফাৰ্ষ্ট টাইম অলপ সমস্যা হয় যে ভিউজ নাহে ছাবস্ক্ৰাইবাৰ নাহে সেইটোত প্ৰব্লেম হয় যেতিয়া আপুনি ভিডিঅ'টো বনাই যায় চ' গাইজ আজিৰ ইণ্টাৰভিউটো ইমানে আছিলে বেছি দীঘল ইণ্টাৰভিউ নহয় অলৰেডি প্ৰতীক ছাৰে কেইবাজনকো ইণ্টাৰভিউ দিছে চ' আমি বেছিকেইটা কুৱেশ্যন চিলেক্ট কৰা নাই এইকেইটাই আছিলে কুৱেশ্যন চ' কেনেকুৱা লাগিলে ইণ্টাৰভিউ দি পেলাই ফাৰ্ষ্ট অফ অল দাদাৰ চেনেলত ইণ্টাৰভিউ দি বহুত ভাল লাগিছে আৰু যিবোৰ কুৱেশ্যন কৰিছে এইটো মানে আগত কৰা নাছিলে আৰু ফাৰ্ষ্ট টাইম এইটো মানে
কিছুমান আৰু কুৱেশ্যনটো পালোঁ ভাল লাগিলে আৰু আপোনালোকে জৰুৰ চাব এছামিজ ভিউ চেনেলটো বহুত ভাল হয় চাব চ' আকৌ এটা নতুন ইণ্টাৰভিউ এপিছ'ড লগ পাম তেতিয়ালৈ বাই বাই জয় অসম